हेलो फ्रेंड्स सकल আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকৰ গুগল একাউণ্ট বা জিমেইল একাউণ্ট ডিলিট কৰিব সেইকাৰণে প্ৰথমে আপোনালোকে মোবাইলত বা কম্পিউটাৰত লগইন কৰিব লগইন কৰাৰ পিছত ইয়াত আপোনাৰ যেটো প্ৰফাইল পিকচাৰ বা লোগো থাকিব তাত ক্লিক কৰিব তক মেনেজ ইয়োৰ গুগল একাউণ্ট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ এটা নতুন ইন্টাৰফেস খোল খাব ইয়াত লিখা আছে myaccount.google.com it's a Google account home personal information data and privacy security pupil payment আপোনালোকে ইয়াত সিলেক্ট কৰিব data and privacy ক্লিক কৰাৰ পিছত ইয়াত সক তলত আছে more optionৰ তলত আছে ইয়াত সক delete your Google account delete your entire account and data ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সক all this content will be deleted আপোনাৰ জিমেইলত যিখিনি আপোনাৰ ইমেইল আছে ইমেইলত সেইখিনি ডিলিট হ'ব ইউটিউবত যদি আপুনি কোনো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিছে কিবা লাইক কৰি ৰাখিছে সকলো বিলাক বস্তু আপুনি মানে এটো একাউন্টেৰ লগত যি আপোনাৰ লিংক হৈ আছে সকলো বিলাক সার্ভিস ডিলিট হৈ যাব আপুনি মাত্ৰ ইয়াত ইয়েছত ক্লিক কৰি ডিলিট একাউন্টত ক্লিক কৰিব so your Google account and all its data have been deleted আপুনি এটো 14 দিনৰ ভিতৰত এটো ৰিকভাৰ কৰিব পাৰিব 14 দিনৰ ভিতৰত যদি আপুনি আপোনাৰ হেই পাসওয়ার্ড দি আপুনি এইটো ইমেইলত লগইন কৰে তেতিয়ালে আপোনাৰ একাউন্ট অটোমেটিক্যালি ৰিকভাৰ হৈ যাব